আপোনাক কিয় এৰেষ্ট কৰিলে? আজিৰ পৰা 4 দিন পূৰ্বে ফেচবুকত দিছিলোঁ যে মই মৃত্যু পৰ্যন্ত গৈছোঁ, হত্যাৰ পৰা বাচিছোঁ, এতিয়া ৰাজনৈতিক ষড়যন্ত্ৰ বলি আছোঁ। আৰু আপোনাৰ চৌপাশটো চালে গম পাব চাকৰি দিম বুলি ৰাজনৈতিক ষড়যন্ত্ৰ। 4 দিন পূৰ্বে মই ফেচবুকত লিখি দিছোঁ, আপোনাৰ চাব। কোনে কৰিছে ৰাজনৈতিক ষড়যন্ত্ৰ? কোনে ৰাজনৈতিক ষড়যন্ত্ৰ কোনে কৰিছে? মোৰ ফেচবুক চালে আপুনি গোটেইখিনি ক'ব কেনেকুৱা ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে। হত্যাৰ ষড়যন্ত্ৰ আছিল, হত্যাৰ পৰা বাচিছোঁ, কিন্তু এতিয়া আকৌ ষড়যন্ত্ৰ, ৰাজনৈতিক ষড়যন্ত্ৰ। কোনে কৰিছে ষড়যন্ত্ৰ? অপেক্ষা কৰক, গোটেইখিনি ষড়যন্ত্ৰ মুকলিভাৱে আপোনালোকৰ ওচৰত অৱগত কৰিম। কিছুদিন অপেক্ষা কৰক।